এভৰিৱান, আপোনালোকৰ সকলোলৈকে সেৱা জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকৰ সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আমাৰ ঘৰত পায়স অকণমান দিবলৈ আগবঢ়াই থৈছিলোঁ, মানে ল'ৰা ছোৱালীকেইটা হৈ, আৰু ল'ৰা ছোৱালীকেইটাই মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, সেইবাবে আৰু পায়সকণ আগবঢ়াই থোৱাৰ বাবে সৰু সৰু ল'ৰা ছোৱালীকেইটাক মাতি আৰু ভকত তিনিজনক নিমন্ত্ৰণ কৰি এনেদৰে পায়সকণ দিবলৈ ল'লোঁ। আপোনালোকৰ বাৰু দিয়েনে বাৰু পৰীক্ষা আগমুহূৰ্তত? আমাৰ ঘৰত দিয়ে দেই, প্ৰতিটো পৰীক্ষা আগমুহূৰ্ততে পায়স অকণমান ল'ৰা ছোৱালীক খুৱাওঁ। আৰু এয়া আমাৰ গাঁওবুঢ়া হয়, সেইজনকে মাতিলোঁ পায়সকণ বনাবলৈ। আৰু এয়া বৰ্তা হয়, আমি ওচৰৰ বৰ্তা, আৰু আমাক বহুত মৰম কৰে বৰ্তাই। এয়া আৰু ঘৰৰ আমাৰ দেউতা হয়, মোৰ মা ঘৰৰ দেউতা এজন বৰজনা হয়। আৰু সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতিছোঁ আৰু এয়া পায়স খাব হৈ গ'ল দেই, আৰু বেছি দেৰি নহয় আৰু পায়সকণ বনোৱাহে, সেইবাবে অকণ ল'ৰা ছোৱালীকেইটাক মাতিলোঁ। সৰু আজিকালি সৰু ল'ৰা ছোৱালীকে খোৱা মানে এইটোৱেই ভাল, আৰু পায়সকণত ডাঙৰবিলাকতো ডেকা হ'লে ক'তনো আহিব পায়স খাবলৈ, সেইবাবে সৰু ল'ৰা ছোৱালীকে মাতিছোঁ। আৰু তামোল এখন দিয়াইছোঁ ভকতকেইজনক, সেয়া তিনিজনকে দিয়াইছোঁ, আৰু সৰু ল'ৰা ছোৱালীকেইটাকো এখন দিয়াম আৰু তামোল। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মোৰ ল'ৰাকেইটা যেন পৰীক্ষাটো ভাল হয়, ভালকৈ ৰিজাল্টটো পাওঁ। এইজন মোৰ বৰজনা হয় দেই, তামোল দি থকাজন। আৰু এতিয়া মানে হৈছেগৈ আৰু বিদায়, মানে সামৰণি মাৰিব আৰু কিপাৰ ভাগৰ এইটো সামৰণি মাৰে। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছিলে, তেখেতসকললৈ মোৰ বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু যদি ভাল পাই চাই। নকৰা নৈৰাশ ভকতকতীয়া কৌতুক মিলিত ভাৱ এই বালক সোণাজিকা হৈ আগন্তক যি পৰীক্ষা আহি আছে, সেইখিনি সুমঙল প্ৰকাশ কৰক। সৰস্বতী মাতৃ কণ্ঠত লাগ দিয়ক, পাহনখনি হোৱা দি আগলতে উন্নতি বিধানটি পঢ়ি খাই দিয়ক। আৰু এই ভকত বৈষ্ণৱ আমন্ত্ৰণ কৰি আমি যিমত পতা আসন ভকতটো পুনৰ্নীতি দায়িত্ব সকলোকে প্ৰদৰ্শন নদী ভক্তিতে পৰিচালনা কৰি সেৱা ধৰিব লাগিছিল। তদ্দুৰ কাৰণে আভাম সুন্দৰ শৰণাগত হৈছে, শৰণাগত প্ৰতি কৃপা নিয়ক। ভকত বৈষ্ণৱ আৰু ভগৱন্ত কৃপা দ্বাৰা তেৰাসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰক। পিতৃ মাতৃকে আৰু তেৰাসকলৰ আই মাতৃকে প্ৰমুখ্য কৰি পুত্ৰ বোৱাৰী যি যোৱা নাতি নাতিনৰ প্ৰতি প্ৰসন্ন হৈ গুৰুবৃন্দৰ চৰণত যে ঠাই দিয়ে পাৰ এই মহাপুৰুষ প্ৰসন্ন হয় কৃপান দেৱা আৰু ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো।